गोजोन्थों नोंथांमोनखौ आंनि गोसो गोरबोजों बरायनानै लाग्रोनाय थाबाय आरो साफ्रोमबो आंनि साबस्क्राइबार आरो भिउसारफोरखौहाय आंनि गोसो गोरबोजों जोबनो गैयै साबायखर बावहरनाय थाबाय। दिनै आरोबाव नोंथांमोननि गेजेराव आङो लाबोबावनो सानदों नैबे एनडिपि फोरनि थाखायनो नैबे बिटिआर एग्रिमेन्टखौहाय खालामनाय जादोंमोन। बिनि थाखायनो नैबे आसाम केबिनेटआव साननैसोनि सिगां दिनैहाय आबसु इउपिपिएल आरो बिजेपि बिथांमोनहा ज' सावरायनायनि गेजेरजों माखासे एनडिपिफोरनो साख्रि होनायनि बिथांमोनहा सावरायनाय जाबाय होननानै ससियेल मिडियानि गेजेरजों बिथांमोनहा फोरमायनायखौ आङो नेक्स्ट भिडिअआव नोंथांमोननो लाबोनाय जागोन। आरो नैबे दा बे बुब्लियाव नोंथांमोननि गेजेरावहाय आं लाबोनो साननाया बेनो बिजेपि हान्जाखौ मोजां मोनग्रा बे जुदि सरखार थासेयावनो जुदि जेबो सुजुग सुबिदाखौ मोनाब्ला माबाव मोनबावगोन। दा बेनिखायनो राजनितिकआव जुदि खालामनो रोंगौब्लासो खालामनांगौ, नङाब्ला गासैबो प्रलय जागोन। नैबेखौ नोंथांमोनहा मोजां स्टाडि खालामनानै नाय। रायजो राजाफोर गावनि आनसलिक पार्टी थासेयाव इउपिपिएल हान्जा आरो नैबे बिपिएफ हान्जा थासेयाव गुबुन हान्जायाव थानानै राजनिति खालामनो रोङाबा खालामनाङा। नैबे आनसलिक पार्टीफोरावनो थानानै हारिनि खामानि मावनायासो साबसिन होननानै आङो सानो। रायजो राजाफोर नोंथांमोना नैबे भिडिअखौ नायनायनि गेजेरजों कमेन्ट खालामहर नोंथांमोना मा बुजिदों। আমি পরমেশ্বর বড় ডাঙরি আমার সতাইবাড়ি আমি পঞ্চায়তৰ আমি সভাপতি হিচাপে উঠাইছিলো। তাতে আমি সাকসেস নহলো। তাৰে পিছত আহি আমি এতিয়া 2016 চনত যেতিয়া অসমৰ আমাৰ যেতিয়া বিজেপি চৰকাৰ আহিল তেতিয়া আমি অলপমান ষ্ট্ৰং হৈ লাগি আমি 2019 চনত আমি পঞ্চায়ত দখল কৰিলো। যে মোৰ পৰা ৱাৰ্ড মেম্বাৰটো জেডপি চিট লাগে মই বিজেপি দলৰে আমি কেণ্ডিডেট সাকসেস কৰাই দিছো। আপনি কি বিষয় আছে বৰ্তমান? বৰ্তমান মই উত্তৰ নলবাৰী এছটি মৰ্চাৰ মই সম্পাদক দায়িত্বত আছো। এতিয়া মই আচলতে মই বিজেপি দলক মানে মনোবলৰে ভাল পাওঁ আৰু ভাল পাইতো আজি মই সেনেকা মই মানে দলপতি কাম কৰোঁতে দলৰ পৰা টকা পইচা নাপাওঁ। মই নিজৰে পকেটৰ পৰা খৰচ কৰি পেলাই মই আজি মানে সেইখিনি আগবাঢ়িছো। আৰু এনেকা হৈছে যে মই মাটিও বিক্ৰী কৰিছো, কিবাও কৰিছো, কিন্তু দলৰ আগত মই দলৰ আগত মই কলিও তাৰমানে দলৰ মানুহবিলাক নামানে যে কিহৰ কাৰণে কি হেৰি কৰিছিল আমি নাজানো। ঠিক তেনেধৰণৰ কয়, কিন্তু লাষ্টত মই মাটিটো মোৰ খেতি মাটি মোৰ 4 বিঘা গ'ল আৰু মই বস্তি থকা 1.5 বিঘা মাটি আছে তাৰে 1 বিঘা বিক্ৰী কৰি পেলাই মোৰ যিখিনি মোৰ ধাৰ লাগি আছিলে মই মহিলা সঞ্চয়ৰ পৰা সুদ লৈছিলো, কিছুমান বাহিৰা সঞ্চয়ৰ পৰা সুদ লৈছিলো। এতিয়া সেই সুদে মূল যাই পেলাই আজি মোটামুটি মোৰ 5-6 লাখ টকাৰ ভিতৰত মোৰ সেই ধাৰটো হৈ আছে। তো মই এতিয়া ভাবি আছো কি যে মই মানে মাটি বিক্ৰী কৰা সময়ত মাটিও কোনো নাৰাখে, মোক তাৰমানে সহযোগ কোনো কৰিও নাহে। গতিকে মই এটা লাষ্ট সিদ্ধান্ত লৈছো যে মই সেইখিনি ধাৰটো মাৰাৰ কাৰণে আজি মই কিডনী এটা বিক্ৰী মই কৰি পেলাই মই ধাৰখিনি মুক্ত হৈ থাকিম। লগতে তাৰে ওপৰত কিবা যদি কিডনী বিক্ৰী কৰিলে কিবা যদি ৰয় তেতিয়াহ'লে সৰু কিবা বাণিজ্য বহি পেলাই বেপাৰ কৰিব পৰা অৱস্থাত মই আজি এইখিনি সিদ্ধান্ত লৈ পেলাই আপোনালোকৰ সেই নিউজ চেনেল যোগে যে মই গোটাই অসম ৰাজ্যবাসীৰ ওচৰত মই তেনেকৈ মোৰ অলপ হেৰি হৈছে। তথাপিতো মই বিজেপি মুখত মানে শব্দ অহাৰ লগে লগে মই কিবা মোৰ প্ৰভুৰ নাম অহাৰ নিচিনা লাগে। মই বিজেপি দলৰ মই ঋতু মই বেয়া নাপাওঁ, মই ভালে লাগে। কিন্তু মই বিজেপি দলৰ এটা কথা যে মই যি ক্ষেত্ৰত মই এটা মেণ্টেলিটি টেনচনত মই আছো, কোনোবা এটা চুচাইড হয় মই এটা চুচাইড হৈ মৰিব নোৱাৰো। কাৰণ মোৰ এটা ছোৱালী এটা ল'ৰা আছে, লগত মোৰ ফেমিলি আছে। মই যদি চুচাইড হৈ যদি মৰি যাওঁ তেতিয়া মানে মানুহবিলাক চান্সে ল'ব কিহৰ কাৰণে মৰিব বিচাৰিছে বুলি। গতিকে অসমবাসীৰ ওচৰত মইতো আপোনালোকৰ ওচৰত মই অনুৰোধ কৰিছো যে আপোনালোকে কোনোবা যদি ব্যক্তিক যদি কিডনী লাগে তেতিয়া আপোনালোকে মোৰ সেই মোবাইল নম্বৰত কণ্টেক্ট কৰি লৈ পেলাই হেৰি কৰিব। মই আপোনালোকৰ মানে যিখিনি মোক লাগে কিডনীৰ মূল্যটো মই তেনেকৈ আপোনালোকৰ ওচৰত বিচাৰিম। আৰু মোৰ মোবাইল নম্বৰটো আপোনালোকে ভালদৰে শুনি লওক আৰু আপোনালোকে মোবাইল নম্বৰটো ছেভ কৰি লওক। মোৰ মোবাইল নম্বৰটো হ'ল 8011073626 আৰু পুনৰবাৰ মই একবাৰ কৈছো মোৰ নিজৰ মোবাইল নম্বৰটো 8011073626। সেই মোবাইল নম্বৰতে আপোনালোকে মোক কণ্টেক্ট কৰিলে